প্ৰথমে আপোনালোকে ইউটিউবত যাব গৈ একদম তলৰ দেখিব আপোনালোকে প্লাছ চিন যে আছে একপাত যে এই গোটেইকেইটা ঘৰ এটা প্লাছ চিন এনেকৈ প্লাছ চিনত মানে আপোনালোকে ক্লিক কৰিব তলৰ প্লাছ চিন পাতত আপোনালোকে ক্লিক কৰিব টিপি দিব তাৰপিছত এইকেইটা চাৰিটা অপশ্যন দেখিছে গো লাইভ সকলোৰে তাতে বেছি হয় কিছুমানৰ তাত কম আহে মোৰ 1K হোৱা নাই বাবে এইকেইটা গো লাইভটোত আপোনালোকে টিপি দিব দেখিছেনে গো লাইভটো তাৰপিছত এনেকুৱা হ'ব তাৰপিছত ওপৰত পুৰণ চিট তাৰপাছত মোবাইল এটাৰ নিচিনা কিবা যে আছে মোবাইলটোত টিপি দিব যোনটোত কাৰ চিনৰ নিচিনা একপাত আছে মাজত এই দেখিব আপোনালোকে সেইটোত টিপি দিব মই প্ৰথমত টাচ কৰোঁতে সেইটো টিপি দিছোঁ মই তাৰপিছত ইয়াত লিখিব কিবা লাইভ আহিছোঁ এনেকৈ যি পায় তাক লিখিব আৰু লিখি লৈ পেলাই ইয়াত পাব্লিক কৰিব এইটো ভিডিঅ'টো দেখিছে মানে যিকোনো বস্তু মানে লাইভটো পাব্লিক কৰিব তাৰপিছত ইয়াত ন' ইটছ মোৰ কিডছ বুলি যে আছে সেইটোত থ'ব আপোনালোকে ন' ইটছ মোৰ কিডছ তাত থ'ব নেক্সটটো যে দেখিছে তলত সেইখিনি থোৱাৰ পাছত নেক্সটটোত ক্লিক কৰিব টিপি দিব মানে নেক্সটটোত এইখিনি গোটেইখিনি লিখা হোৱাৰ পাছত নেক্সটটোত ক্লিক কৰিব আপোনালোকে তলত একদম যে নেক্সটটো দেখিছে এইটো মনত ৰাখিব আপোনালোকে কিন্তু ন' মোৰ কিডছত থ'ব আপোনালোকে পাব্লিক কৰিব তাত কিবা লিখিব মোবাইলটো এনেকৈ ল'ব তাৰপাছত এইখিনি হ'ব পেজ এটা অ'পেন হ'ব এনেকুৱা চাই থাকক এই যে দেখিছে তলত এই কিবা যে ফটোখনৰ তলত যে এখন কাৰ চিন আছে একপাত কলমেদি লিখা তাত মানে এখন থাম্বনেইল লগাব লাগিব মানে কাৰ চিন পাত যে আছে তাত টিপি দিলা আপলোড থাম্বনেইল বুলি যি লিখা আছে তাতে ফটো এটা যিকোনো ল'লে হ'ল যিকোনো ফটো এটা লৈ লুকাই দিলে হ'ল এই ছেভ বুলি টিপি দিছোঁ ওপৰত যে ছেভ লিখা আছিল তাত হৈ গ'ল এতিয়া এই যে তলত দুটা বাকচ দেখিছে সৰু এটা বগা আছে আৰু এটা যে ক'লা আছে ব্লেক কালাৰৰ তাৰপিছত দেখিব আপোনালোকে মই কি কৰি আছোঁ মোবাইলটো দীঘল কৰি লোৱাটো যে আছে তাত থ'লে হ'ল ফ'ৰটেন আছে যে এইটো দেখিছেনে বগাটো সেইটো চাইডত দেখি গুচি গ'ল সেইটোত থ'লে হ'ল মই যোনটোত ৰাখিছোঁ যোনটোত থ'লে হ'ল তাৰপিছত নেক্সটটোত টিপি দিব লাগিব তলত দেখিছেনে এইটোৱে আপোনাক দেখুৱাই দি আছোঁ বাৰে বাৰে এতিয়া নেক্সটটোত টিপি দিয়াৰ পাছত এনেকুৱা হ'ব গো লাইভটোত টিপি দিয়ে তাৰপিছত টাচ নাও এইটো ষ্টাৰ্ট নাও বুলি যে আহিছে এইটোত দিয়াৰ পিছত